আপোনাৰ কল্পনাক বাস্তৱ ৰূপ দিব বিচাৰে নেকি? যদি বিচাৰে এই কথাখিনি এবাৰ মন দি শুনক। নম্বৰ 1, আপুনি আপোনাৰ জীৱনৰ এটা লক্ষ্য নিৰ্ণয় কৰক। সফল হ'বলৈ হ'লে জীৱনৰ এটা শুদ্ধ লক্ষ্য নিৰ্ধাৰণ কৰি তাক নিজৰ কৰিবলৈ এই 3টা কাম কৰক। নিজৰ লক্ষ্যটো কেৱল মগজুত নহয়, কাগজত লিখি ৰাখক। নিজৰ লক্ষ্যত উপনীত হ'বলৈ কোনটো পৰ্যায়ত আপুনি ত্যাগ কৰিব পাৰিব? হয়, টোপনি কম কৰিব পাৰিব লাগিব, আনতকৈ বেছি কষ্ট কৰিব পাৰিব লাগিব, হাঁহি তামাচাত অবাবত সময় নষ্ট নকৰাকৈ থাকিব পাৰিব লাগিব, নিজৰ লক্ষ্য সম্বন্ধীয় কিতাপ পঢ়িব লাগিব ইত্যাদি। এইসমূহ কাগজত লিখি ৰাখক আৰু প্ৰতিদিনে 3 বাৰকৈ নিজৰ লক্ষ্যটো ডাঙৰকৈ পঢ়ক। তেতিয়া মগজুৱে বুজি পাব যে আপুনি কি বিচাৰে আৰু মগজুৱে সেই দিশতে কাম কৰা আৰম্ভ কৰিব। নম্বৰ 2, নিজৰ ওপৰত বিশ্বাস ৰাখক। আপুনি আপোনাৰ নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব যে এদিন সফল হ'মেই। মূল সমস্যাটো হ'ল মানুহে সাধাৰণতে ভয় খায়। মানুহৰ মনত বিশেষকৈ এই 6 প্ৰকাৰৰ ভয় থাকে, যেনে দুখীয়া হোৱাৰ ভয়, বৃদ্ধ হোৱাৰ ভয়, কিবা বেয়া হোৱাৰ ভয়, মৰম বা সন্মান হেৰুওৱাৰ ভয়, ৰোগৰ ভয়, মৃত্যুৰ ভয়। যদি আপোনাৰ মনত তেনে ভয় আছে, তেতিয়া নিজৰ মনটোৰ লগত সকাৰাত্মক কথা পাতক। তেতিয়া আপোনাৰ আত্মবিশ্বাস বাঢ়িব। চাব, তেতিয়া আপোনাৰ মনৰ পৰা ভয় ভাৱবোৰ নাইকিয়া হৈ যাব আৰু তেতিয়াই আপুনি সফল হ'ব পাৰিব। নম্বৰ 3, যি কামেই নকৰক কিয় সম্পূৰ্ণ উৎসাহেৰে কৰক। বহু লোকে কামৰ নাম শুনিলেই মুখ কোচায়, কিন্তু যদি কামত ৰুচি নাথাকে তেন্তে সেই কাম সম্পূৰ্ণ হ'ব কেনেকৈ? সেইবাবে কামৰ মাজত বিৰতি লওক। যি কামেই নকৰক কিয় কামটো ফূৰ্তিৰে কৰক। সদায় নিজকে ক'ব যে মই মোৰ কামটোক বহুত ভাল পাওঁ। যদি এই কথাকেইটা মানি আপুনি কাম কৰে, তেতিয়া আপোনাক জীৱনত সফল হোৱাত কোনেও বাধা দিব নোৱাৰে। ভিডিঅ'টি চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰে যেন। ধন্যবাদ।